আজি যে বতৰটো ইমান ধুনীয়া নহয়, ডাৱৰীয়া বতাহ, তাতে ওপৰলৈ গৈ পেলাই দেখোঁ লেচেৰা কেইডালমানো ডাঙৰ হৈছে। এইকেইডাল যদি ছিঙি নানো বুঢ়া হৈ যাব, তেনেকৈ এটাতো জিকা বেয়াই হৈ গ'ল নিচিঙি। আৰু তাতে ওপৰতে কি ধুনীয়া বতাহ, মানে মনটোৱে ভাল লাগি গৈছে একদম বতাহ খাই পেলাই। তাৰপিছত এই লেচেৰা কেইডাল ছিঙিলোঁ, ভেন্দিও ছিঙিলোঁ, লগত জলকীয়া কেইটামানো ছিঙিলোঁ। তাৰপিছত আহি পেলাই দেখোঁ নীল শুই আছে, আৰু নীলক শুই থাকিলে ইমান মৰম লাগে, তাক জগাইছোঁ। আৰু আঁঠুৱাৰ ভিতৰত যে ইমান ভাল পায় নহয়, পূৰা ক্লেপ বজাই পূৰা। আৰু মই মানে ভাবি আছোঁ এই গছৰ পুলিটো ৰুমকৈ, মানে সময় পোৱা নাই, আজি বোলো ৰুই দিওঁ, টাববোৰ খালী হৈ থাকিলেও ভাল নালাগে আৰু দেখিবলৈও ধুনীয়া লাগিছে। চব টাবটো ৰুই দিয়াৰ লগে লগে আৰু নীৰে পূৰা খেল ষ্টাৰ্ট কৰি দিলে, বল খেলি আছে পূৰা। আৰু এয়া আবেলি মই চাও বনাই আছোঁ, মানে আবেলি বহুত ভোক লাগে মোৰ, মানে কিবা নাখালে মনটো ভালেই নালাগে, সেইকাৰণে লগতো কণীও বনাইছোঁ আৰু ওপৰত দি দিলে আৰু টেষ্টো ধুনীয়া হৈ যায়। আৰু নীৰকো অলপ খাবলৈ দিছোঁ, সিও খাই ভাল পাইছে। আৰু দিনটো মোৰ আজি তেনেকেই গ'ল। ঠিক আছে, বাই বাই।